ল'ৰাটোৱে বাপেকক কৈছে, দেউতা 100 টকা এটা দিয়ক। বাপেকে কৈছে, কিয় লাগে? মোৰ মাইনা পেণ্টটো ছিগিলে, মই মাইনা পেণ্ট এটা ল'ব লাগে। কিয়? মই দেখোন ৰ'দত মেলি দিয়া দেখিছোঁৱে, তোৰ দেখোন আগফালটো ভালেই আছে। অঁ, আগফালটোহে ভাল আছে, পিছফালটো দেখোন নাই। মোক 100 টকা দিয়ক, মই কিনি ল'ব লাগিব। হেৰৌ, তোৰতো আগফালটোৱেই আছে, ককাই আছোঁ আগফাল পিছফাল একোৱেই নাই, খালি ইলাষ্টিক পাতহে আছে। সেই পাতকেই পিন্ধি দেখোন সি কলেজলৈ গৈ আছে। অকণমান হিচাপি হবি দেই, অলপ হিচাপি হবি, যধে মধে পইচাবিলাক খৰচ নকৰিবি। ভিক্ষাৰী এজনে বাটতে মানুহ এজনক পাই ক'লে, মালিক ভগৱানৰ নামত খাবলৈ কিবা এটা দিয়ক, মালিক ভগৱানৰ নামত খাবলৈ কিবা এটা দিয়ক। তাৰপিছত মানুহজনে ক'লে, মোৰ হাতত খুচুৰা নাই অ', 500 টকা এটা খুচুৰা হ'ব? তাৰপিছত ভিক্ষাৰীজনে ক'লে, হ'ব মালিক, মোৰ তাত 500 টকা খুচুৰা হ'ব। তাৰপিছত মানুহজনে কি ক'লে জানে? এই তই যিকেইটা পইচা মোক খুচুৰা দিব ওলাইছ, সেই খুচুৰা পইচাকেইটা আজি তই কিবা এটা খাই ল'বি, কালিলৈ লগ পালে মই তোক দিম দেই।